হাই গাইজ, নমস্কাৰ। স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ। তো আজি বিশেষকৈ এই ভিডিঅ'টো হৈছে এই গাড়ীখনৰ ওপৰত। আজি মই আপোনালোকৰ কাৰণে এখন ধুনীয়া টিপটপ কণ্ডিশ্যনৰ ছেডান গাড়ী লৈ আহিছোঁ। তো ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। গাড়ীখনৰ ফুল ৰিভিউ আপোনালোকক দিম আৰু গাড়ীখনৰ প্ৰাইচটো কিমান চলিলে, কি কথা, সকলোবোৰ মই আপোনালোকক কৈ আছোঁ। তো বলক প্ৰথমতে গাড়ীখন চলাই চাওঁ, তাৰপাছত সকলোবোৰ এটা এটাকৈ বস্তু আপোনালোকক মই দেখুৱাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ীখন চলাবলৈ বহুতেই ধুনীয়া হৈ আছে আৰু কি ক'ম আৰু, একদম বঢ়িয়া হৈ আছে গাড়ী চলাবলৈ। মিটাৰটো চাই লওক, চাওক কিমান ধুনীয়া জেগা এডোখৰ মই পাই গ'লেহি। আপোনালোকেও চাওক। তো ইয়াতে মই গাড়ীখন বাহিৰৰ পৰা আপোনালোকক দেখুৱাম। তো বলক। বাহিৰৰ পৰা গাড়ীখনৰ কণ্ডিশ্যন এনেকুৱা ধৰণৰ। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ী। আৰু এইডোখৰ মানে কি হৈছিলে, আপোনাৰ নাৰিকল গছৰ তলত থৈ দিওঁতে নাৰিকল পৰিছিলে। তো এইটো একো নাই, বাকী চাই লওক, চিল আছে। ভিতৰৰ কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ। তো মই বনেটখন খুলি আপোনাক দেখাই আছোঁ। তো ইয়াৰ ইঞ্জিন কণ্ডিশ্যন এনেকুৱা ধৰণৰ আৰু এপ্ৰন চিল আছে, এইফালে চিল আৰু এয়া চব কোম্পানীৰ লেবেল লাগিয়ে আছে। অলপ লেতেৰা হৈ আছে গাড়ীখন। গাড়ীখনৰ নাম হৈছে চেভ্ৰলেট এভিঅ' UVA 1.2 LS 2012 মডেল পেট্ৰল ভাৰ্জন। আৰু গাড়ীখন চলিছে 95,734 কিলোমিটাৰ। আপোনালোককো মই দেখাই দিছোঁ মিটাৰটো, চাই লওক। বৰ্তমানলৈকে গাড়ীখন চলিছে 95,734 কিলোমিটাৰ। তো এতিয়া মই গাড়ীখন আপোনালোকক ষ্টাৰ্ট কৰি দেখাম। গাড়ী ষ্টাৰ্টত আছে, মানে গাড়ীখন আপোনাৰ ষ্টাৰ্ট হৈ থাকিলেও একেবাৰে মানে চাউণ্ডটো একেবাৰে মাতটো কম, মানে ভিতৰত বহি থাকিলে গমেই নাপায় গাড়ী ষ্টাৰ্টত আছেই নে নাই। আৰু গ্লাছকেইখনটো বন্ধ কৰি দিলে মানে একেবাৰে গমেই নাপায়। আৰু আগফালৰ দুখন পাৱাৰ উইণ্ডো আছে, পাৱাৰ উইণ্ডো দুইখন কাম কৰি আছে। আৰু পিছফালৰ দুখন গ্লাছ মেনুৱেল হয়। এইফালে পাৱাৰ উইণ্ডো ধুনীয়া কাম কৰি আছে, আৰু এইফালে এখন পাৱাৰ উইণ্ডো। তো গাড়ীখনৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে, চলাবলৈও বহুত ভাল লাগিছে। যিহেতু 1200 চিচিৰ গাড়ী, তো চলায়ো ভাল পাব। আৰু যদি আপোনালোকৰ গাড়ীখন পচন্দ হৈছে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু মই গাড়ীখনৰ দাম লগাইছোঁ 1,10,000 ফিক্স প্ৰাইচ হ'ব। যদি গাড়ীখনৰ পলিউশ্যন ট্ৰান্সফাৰ আৰু ইঞ্চুৰেঞ্চটো মই কৰি দিওঁ তেনেহ'লে ইয়াৰ প্ৰাইচটো ফিক্স 1,10,000 হ'ব। আৰু যদিহে এইখিনি আপোনালোকে কৰি লয় তেনেহ'লে আণ্ডাৰ 1 lakhsত গাড়ীখন লৈ যাব পাৰিব। চেভ্ৰলেটৰ গাড়ী বহুতে ল'বলৈ ইচ্ছা নকৰে, আৰু তাৰ একমাত্ৰ কাৰণ হৈছে পাৰ্টছ এভেইলেবল নাই বুলি, সেইবাবে মানে ল'বলৈ ইচ্ছা নকৰে। কিন্তু তেনেকুৱা একো কথা নাই। মই যিমানটো জানো গোলাঘাট আৰু যোৰহাট এই দুটা জেগাত পাৰ্টছ এভেইলেবল আছে, সকলো পাৰ্টছ এভেইলেবল আছে। আৰু যদিহে ক'ৰবাত পাৰ্টছ নাপায় তেনেহ'লে আপোনালোকৰ আৰু এটা অপশ্যন আছে, অনলাইনত পাৰ্টছ এভেইলেবল পাই যাব। তো এটা ৱেবছাইট আছে বুডমো,
তো তাত আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। তো মই আপোনালোকক সকলোবোৰ দেখুৱাই দিম। তো বলক আপোনালোকক মই কম্পিউটাৰ স্ক্ৰীণত লৈ গৈ দেখাই আছোঁ। ফাৰ্ষ্ট আপোনালোকে কম্পিউটাৰৰ ব্ৰাউজাৰ বা মোবাইলৰ ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাত বুডমো লিখি চাৰ্চ কৰিব আৰু ইয়াত আপোনালোকে দেখিছে budmo.com। তো ইয়াত ক্লিক কৰিব। তাৰ পাছতে ইয়াত চিলেক্ট কাৰ মেকাৰ, গাড়ীখনৰ নামটো চিলেক্ট কৰিব, মডেল লাইন, তাৰ পাছতে ইয়াৰটো চিলেক্ট কৰিব, তাৰ পাছত মডেলটো চিলেক্ট কৰিব, তাৰপৰা চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত ইয়াত আহি যাব মেইনটেনেন্স, ছাৰ্ভিচ, পাৰ্টছ, এয়াৰ কণ্ডিশ্যনিং, ফিউল ছাপ্লাই ছিষ্টেম, ট্ৰেন্সমিশ্যন, সকলো ধৰণৰ পাৰ্টছ ইয়াত এভেইলেবল আছে। আমি টায়াৰ্ছ এণ্ড এলয়ছত চাম। তো ইয়াত এলয় হুইলছ, 13 ইঞ্চ এলয় হুইল। যদি আমি মেইনটেনেন্স ছাৰ্ভিচ পাৰ্টছত চাওঁ, তো ইয়াত বেল্ট, ব্ৰেক, ক্লাচ। তো এতিয়া আমি যদি চাওঁ ক্লাচ, প্ৰেছাৰ প্লেট, তো ইয়াত প্ৰাইচৰ সৈতে দেখাই দিছে। তো যদি আমি এইটো পাৰচেছ কৰিব বিচাৰোঁ তেনেহ'লে ইয়াত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ পিছত বাই নাওত ক্লিক কৰিব। তাৰ পাছতে ইয়াত আপোনালোকৰ ইমেইল আইডি দি লগ ইন কৰি ল'ব লাগিব বা ফেচবুক দিও লগ ইন কৰিব পাৰে। তো এনেকৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। তো এতিয়া মই আপোনালোকক এমেজনত পাৰ্টছখিনি কেনেকৈ পাব দেখাই আছোঁ। ইয়াত এমেজন আমি চাৰ্চ কৰিলোঁ। তো amazon.com-ত গ'লোঁ। তাৰপাছত ইয়াতে মই এতিয়া চাৰ্চ কৰিম চেভ্ৰলেট এভিঅ' ইউভা পাৰ্টছ। তো ইয়াত চাৰ্চ কৰাৰ পিছত দেখিছে আপোনাৰ হেডলাইট, গাড়ীৰ বহুখিনি পাৰ্টছ ইয়াত পাই যাব। সকলো ধৰণৰ পাৰ্টছেই ইয়াত এভেইলেবল আছে। তো এনেকৈ আপোনালোকে চেভ্ৰলেটৰ পাৰ্টছ অৰ্ডাৰ কৰিব পাৰে। তো ভিডিঅ'টো আজি ইমানেই আছিল। ভিডিঅ'টো শেষ কৰাৰ আগত গাড়ীখনৰ নাইট ভিউটো অলপ দেখাই দিছোঁ। তো সকলো লাইট, ছিগনেল লাইট, হেডলাইট সকলো ধুনীয়া হৈ আছে। তো ভিডিঅ'টো আজি ইমানেই আছিল। আৰু যদি গাড়ীখন কাৰোবাৰ পচন্দ হৈছে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব। ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নম্বৰটো দিয়া আছে। তো আৰু যদি গাড়ীখনৰ ওপৰত ফুল ভিডিঅ' লাগে তেনেহ'লে কমেণ্টত জনাব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই।